নমস্কাৰ, মোৰ নাম বীৰ কুমাৰ অধিকাৰী। মই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক। যোৱাকালি বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমৰান হুছেইন খানক আৰক্ষী প্ৰশাসনে তেখেতক গ্ৰেপ্তাৰ কৰিলে। আৰু তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণ যে অসম চৰকাৰৰ কিছুমান দুৰ্নীতি ৰাজহুৱা কৰাৰ কাৰণে, যিখন চৰকাৰে দুৰ্নীতি মুক্তৰ কথা কয়, যিখন চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ কথা কয়, সেইখন চৰকাৰৰ বিৰুদ্ধে আমাৰ বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ নেতা ইমৰান হুছেইন খানে দুৰ্নীতি ছ'চিয়েল মিডিয়াৰ জৰিয়তে ৰাজহুৱা কৰাৰ কাৰণে তেখেতক কিছুমান এক বছৰ আগতে ফেচবুকত কিছুমান পোষ্ট আপলোড কৰিছিল চৰকাৰৰ বিষয়ে, আৰু সেইসমূহ পোষ্ট কেন্দ্ৰ কৰি তেখেতক যোৱাকালি গ্ৰেপ্তাৰ কৰিলে। গতিকে মই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে এনেকুৱা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। কাৰণ যি ব্যক্তিগৰাকীৰ ওপৰত দুৰ্নীতিৰ অভিযোগ উঠিছিল বা অভিযোগ তুলিছে, সেইগৰাকী ব্যক্তিক তদন্ত নকৰাকৈ তেখেতক মুকলিকৈ থাকিবলৈ দিছে, আৰু যিগৰাকী ব্যক্তিয়ে দুৰ্নীতিৰ অভিযোগ আনি ৰাজহুৱা কৰাৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল। দুৰ্নীতি কৰা ব্যক্তিগৰাকী মুকলিমুৱাকৈ ঘূৰি আছে, আৰু দুৰ্নীতি ৰাজহুৱা কৰাৰ কাৰণে তেখেতক আজি গ্ৰেপ্তাৰ কৰিলে। গতিকে আমি যুৱ কংগ্ৰেছৰ তৰফৰ পৰা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ, দুৰ্নীতিকাৰী ব্যক্তিগৰাকীক অতি শীঘ্ৰে তদন্ত কৰি তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু আমাৰ বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমৰান হুছেইন খানক অতি শীঘ্ৰে মুকলি কৰি দিব লাগে।